কৰিছিলোঁ আপোনালোকক দেখাম হা এইটো বস্তু আপোনালোকে যদি কৰে আপোনালোকৰ যদি বেছিকৈ যদি কুকাৰটো বেছিকৈ এনেকৈ ফিছ কাৰি মাৰে বা চিটিকনি ক'ৰবাত ক'ৰবাত কৰে যিসকলে বেছিকৈ ভাত বনায় তেওঁলোকৰ এনেকুৱা নহয় কিন্তু যিসকলে কমকৈ ভাত বনায় তেওঁলোকৰ এনেকুৱা হয় আৰু মোৰ হয় কাৰণে মই কি কৰি লৈছোঁ এবাৰ কুকাৰটো দেখিছেনে এখন কাগজ দি এনেকৈ দি দিছোঁ যাতে বস্তুটো চিটিকি নাযায় ক'তো এইফালে কিছুমান এনেকুৱা আচাৰ আছে আচাৰ বেৰেবিলাক একদম তেনেকৈ দেখিছে নহয় কুকাৰটো কি অৱস্থা হৈছে এতিয়া এই পানীখিনি মানে ইয়াতে সিজি ল'ব আৰু এতিয়া তেনেকৈ আৰু বেলেগ আপোনাৰ এইটো বেছি লেতেৰা নহ'ল এইখিনি অলপমান লেতেৰা হৈছে এইখিনি চাফা কৰিলে যাব কিন্তু ইমানো বেছি চাফা কৰিব নালাগে গেছটো এতিয়া অফ কৰি দিলোঁ এয়া দেখিছেনে পানীখিনি কাগজখনে শুহি ল'লে পাৰিলে এনেকুৱা সমস্যাবিলাকত ভুগি আছে তেওঁলোকে এইটো কাম কৰিব পাৰে কাৰণ ফিছ কাৰীটো মাৰি দিয়াৰ লগে লগে গোটেই ঠাইডোখৰ একেবাৰে লেতেৰা হৈ যায় আৰু লেতেৰা হৈ যোৱাৰ ফলত বহুতখিনি আমাৰ সময় নষ্ট হয় কামটো কৰিব লাগে চাফা কৰিব লাগে তাৰ কাৰণে আপোনালোকে যদি এইটো এটা সহজ পদ্ধতি অৱলম্বন কৰে তেতিয়াহ'লে আপোনালোকে সুফল পাব পাৰে আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিয়ক যাতে এইটো ভিডিঅ'ৰ পৰা কোনোবাই কিবা এটা শিকিব পাৰে ধন্যবাদ